হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ আপুনি চাই আছে সঞ্জয় দেৰি আজি ভিডিঅ'টোত কেনেকৈ ৰিএপ্লাই কৰা হয় সেইটোৱে আপোনাক দেখাম কি আজি মোৰ চেনেলত ৰিএপ্লাই কৰিলোঁ চ' আপডেট কি আছে মানে এয়াই ক'বলৈ গৈ আছোঁ তো আপোনাক নেক্সট ভিডিঅ'ত দেখালোঁ যে কাৰেণ্টলি ইনএলিজিবল আৰু আপোনাৰ ইউজ কণ্টেণ্ট আহিলে কি মডিফাই কৰিব লাগে মানে কি ঠিক কৰিলে মানে ৰিএপ্লাই কৰা হয় আগৰ ভিডিঅ'টো চাই ল'ব আৰু আজি ভিডিঅ'টোত কি আহিলে সেইটো দেখাইছোঁ আপোনালোকক একো ৰেছপন্স অহা নাই ইমান দিন হৈ গ'ল কেইদিন লাগিব নাজানো তো আপোনাৰ ৰিএপ্লাই কৰোঁতে কি ওলাই মানে সেইটো দেখাব বিচাৰিছিলোঁ আগৰ ভিডিঅ'টোত মই ৰিএপ্লাই কৰোঁতে বস্তু দেখুওৱা নাছিলোঁ কি ওলাইছিলে এতিয়া ৰিএপ্লাই কৰিলোঁ ৰিএপ্লাই কৰাৰ পিছত কি ওলাইছে আপুনি এতিয়া স্ক্ৰীণত চাব বোলো এতিয়া লেপটপ স্ক্ৰীণত গৈ আছোঁ প্ৰথম টাইমত মোৰ ইউজ কণ্টেণ্ট আহিছিলে মই ৰিএপ্লাই কৰিলোঁ ৰিএপ্লাই কৰাৰ পিছত এইটো দেখাই আছোঁ ইয়ৰ ৰিএপ্লিকেশ্যন ইজ আণ্ডাৰ ৰিভিউ এতিয়া ভগৱান জানে মোৰ হ'ব কি নহয় খুব হ'লে হয় আৰু কিন্তু নাজানো প্ৰথমবাৰ মোৰ ইউজ আৰু কিবা কিবি আহিলে আৰু মইতো ইউজ যেতিয়া আহিছিলে মই কি ঠিক কৰালোঁ আপোনালোকক দেখাই আছোঁ দেখাইছোঁ মানে মই কি ঠিক কৰালোঁ নেটটো চলা নাই চক শ্ল' হৈছে আৰু নেটটো বাবা মই পিচিটো তো এইটো ডেছবৰ্ডত কি ঠিক কৰালোঁ তো মই লাইক কণ্টেণ্টত গ'লোঁ কণ্টেণ্ট তো মই এইকেইটা চব নিজৰে কণ্টেণ্ট হয় কেইটামান শ্বৰ্ট ভিডিঅ' আছে চ' এইকেইটা তো মই প্ৰথমতে শিকোৱালোঁ চাই থওক টাইটেল ডিছক্ৰিপশ্যন কি দিলোঁ এইবিলাক দিলোঁ আপুনি দেখা পাইছে স্ক্ৰীণত মই গম পোৱা নাই বাৰু চাই থাকিব তেনেকৈ ধৰণৰ দিছিলোঁ থাম্বলো এনেকৈ দিছিলোঁ আৰু এই নো দিছিলোঁ এইবিলাক দিছিলোঁ আৰু টেগ বেছি দিয়া নাই টেগ অকল দুটাই দিছোঁ বেলেগ মই দিয়া নাই আৰু আপোনাৰ এইবিলাক ৰিফ্ৰেছ হৈ আছে যে এইবিলাক দিছিলোঁ চ' এইবিলাকে আৰু ইন স্ক্ৰীণ কেনেকৈ লগায় ইন স্ক্ৰীণ ক্লিক কৰিলে আপুনি ইন স্ক্ৰীণটো ওলাই যাব তো ইয়াত ওলাব ইন স্ক্ৰীণটো লগাই ল'ব পাৰিলে আৰু আই বুটামত দি থৈ দিব তো সুবিধা হয় তো ডিছক্ৰিপশ্যনছ তো আই বুটামতো এনেকৈ আই কাৰ্ড দিব তাৰপিছত ভিডিঅ' যোনটো আই কাৰ্ড দিব এইটো তেনেকৈ লগাই ল'ব পাৰিব আই কাৰ্ড যদি দিব নাজানে তো শিকাই দিছোঁ বাৰু ইয়াত ভিডিঅ' এটা যিকোনো ক্লিক কৰি এনেকৈ যিকোনো কোনটো ভিডিঅ' আই বুটামত দিব এইটো ক্লিক কৰি লৈ যাব তেতিয়া আই বুটাম যেতিয়া কয় যে মানুহে বেলেগৰ ইউটিউবাৰ যে দিয়ে যে কেনেকৈ আই বুটামত চেক কৰিব বুলি কয় সেই তেনেকৈ ধৰণৰ ওলাই যাব তো সেয়াই এতিয়া মই এইবিলাক কিন্তু সেইবিলাকে কৰিলোঁ যে ভগৱান জানে কি হয় কি নহয় আপোনালোকে কৰক কামনা কৰক আশীৰ্বাদ দিয়ক যাতে এইটো মনিটাইজেশ্যন এপ্ৰুভ হৈ যায় তো প্ৰথম এটামান নহ'ল এবাৰ হ'লে হয় আৰু এয়াই আছে তো আণ্ডাৰ ৰিভিউ লাগি আছে এতিয়া দেখাইছে উইল বি ৰিভিউ অন ইয়ৰ চেনেল এণ্ড ইমেইলৰ ডিছকাশ্যন একমাহ লাগিব বুলি কৈছে নাজানো কিমান দিন হয় মুঠতে 3 দিন 4 দিন হ'লে হৈ যাব পাৰে একমাহ এসপ্তাহ লাগিলে আকৌ কিবা গণ্ডগোল হৈছে চেনেলটোত নহ'ব পাৰে 3 দিনত হৈ যাব লাগে 3 দিনত যদি আছে ৰিজাল্ট নাহে গম পাই যাব এইটো চেনেলটো কিবা গণ্ডগোল হৈছে এইটো মনিটাইজেশ্যন এপ্ৰুভ নহ'ব আকৌ আগৰ নিচিনাকৈ এইটো কাৰেণ্টলি ইনএলিজিবল নহ'লে ইউজ কণ্টেণ্ট আহিব সেয়াই আৰু পলিচিটো দেখাইছোঁ কি প্ৰথম পলিচিটো চাওক মনিটাইজেশ্যন পলিচিটো তো মই দেখাইছোঁ পলিচিটো কি লিখা আছে চ' পলিচিটো মই গুগলত চাৰ্চ কৰি দেখাইছোঁ মনিটাইজেশ্যন পলিচি মনিটাইজেশ্যন পলিচি এই পলিচিটো চাওক আগত কি আছে ইয়াত যেতিয়া আপুনি হেৰি কৰিব তেতিয়া প্ৰথমত হেৰি কৰি ল'ব চাই ল'ব চ' ইয়াত প্ৰথম চাব মেইন থিং এইটো দেখা পাইছে নাজানো ভিডিঅ'ত কি আছে কেপচাৰ কৰিব কাৰণে মোৰ কেমেৰাটো গ'ল প্ৰথম মেইন থিং আছে ওপৰটো তাৰপিছত মষ্ট ভিউ ভিডিঅ' আৰু নিউজ ভিডিঅ' নতুন ভিডিঅ'বিলাকো চাব বিগেষ্ট প্ৰফেশ্যন অফ মাষ্টাৰ টাইমত পাইছে তাৰপিছত আকৌ ভিডিঅ' মেটাৰ এটা টাইটেল থাম্বল আৰু ডিছক্ৰিপশ্যনবিলাক চাব এইবিলাক তো আৰু এইবিলাকে মানুহে পলিচি এইবিলাক চাই এইবিলাক যদি পাছ হৈ যায় তেতিয়াই এপ্ৰুভ হ'ব মানে এয়াই আছে ক'বলৈ আজি ভিডিঅ'টোত আৰু মানে আজি ভিডিঅ'টো মই এতিয়া কি ৰিএপ্লাই কৰিলোঁ কি ওলাই ৰিজাল্ট এইটো গম নাপাওঁ তো সেইটোৱে তো আৰু কেইটামান দেখাইছোঁ ইয়াত কি ওলাইছে পলিচিবিলাক এইটো পাৰ্টনাৰ প্ৰগ্ৰাম এলিজিবিলিটি কি হৈছে চব চাব এইবিলাক এলিজিবিলিটি কি হ'ব লাগে লেভেল ফিচাৰ্ছ কেতিয়া এইবিলাক টু ষ্টেপ ভেৰিফিকেশ্যনটো অন কৰি ল'ব তেতিয়া হ'ব এয়া পলিচিটো এইটো ভিডিঅ'টো ইমানেই আছিলে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ অন্য এটা ভিডিঅ'লৈ লৈ আহিম আপোনালোকৰ কাৰণে তো ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ টিল দেন বাই বাই